আজিৰ ভিডিঅ'খন হৈছে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে। টেংকিটো পৰিষ্কাৰ কৰি লৈ তাৰপিছত বেলেগ টেংকিত আমি দিওঁ। এই পানী ভৰোৱাৰ পিছত আমি আকৌ সেই টেংকিটোৰ পৰা এইটো টেংকিত স্পন লৈ স্পন দিয়াৰ আগত নিমখ দিব লাগে, পৰিমাণ হিচাপত দিব। খোলা হৈ যোৱা জেগাখিনিত ধুনীয়াকৈ চাফা কৰি ৰাখিব লাগে। ওজন বুলি ক'ব পাৰিব যে এই আৰু চাইছে পানী মাৰি আছে, পানী মৰাৰ পিছত কেনেকৈ পানী ওলায়, টেংকিৰ পৰা কিমান লেতেৰা ওলাই আছে। ফেন উঠা মানে কি তাত আপোনাৰ বহুত ধৰণৰ বেক্টেৰিয়া তাত জন্ম হৈ গৈছে। এতিয়া মানে আজি ইনজেকশ্যন কৰিম মাছৰ। চাইছেনে টেংকিৰ স্পন কেনেকৈ জমা, 3 পৰা 5 লাখ স্পন ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব। আহি আছে ইয়াৰ পৰা আহি আছে, কেনেকৈ আহে চাওক, এই পাইপটো দি পেলাই আহি আছে, আহি পেলাই ইয়াত শিঙি মাছৰ বা মাগুৰ মাছৰ কেটফিছ মাছৰ ব্ৰিডিং কৰে। ছেম প্ৰচেছটো আপোনালোকে কৰিব লাগিব। ভিডিঅ'খন ধুনীয়াকৈ এতিয়া বেবী হৈ আছে, বেবীটো লৰচৰ বেছি কৰিব নোৱাৰে। ক'লা দেখা গৈছে এইটো স্পন। এই চাওক এই পানীটো যে পেলাই আছে, এই সৰু কামবিলাকেই মেইন। হেচাৰীত শিঙি মাছৰ, মাগুৰ মাছৰ, কাব মাছৰ, কাৱৈ মাছৰ, মাগুৰ মাছৰ, কাব মাছৰ পোনাটো মানে আমি ইয়াত ষ্টক নাৰাখোঁ। বেছি নহয়, অকণমান মাছ ধৰিব। চাইছেনে কি অৱস্থাত মাছৰ পোনাবিলাক ৰাখে। এই 500 লিটাৰ এটা দামত 7,000 পোনা ৰাখি দিছে, মানে 10 দিনমান হৈ গৈছে। কি টেকন'লজি ব্যৱহাৰ কৰিছে কৰি পেলাই শিঙি মাছৰ পোৱালি ৰাখিছে চাওক। এই ড্ৰামত মানে 10-15 হাজাৰ মাছ ষ্টক ৰাখি দিছে। মাছবিলাক চালে ইমান মৰম লাগে না। আজিৰ ভিডিঅ'খন হৈছে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। স্পন যে আমি প্ৰডাকশ্যন কৰোঁ, টেংকিবিলাকত কেনেকৈ প্ৰডাকশ্যন কৰোঁ সেইখিনি চাব পাৰোঁ। টেংকিত যে কেনেকৈ ফুটি যায় স্পন, ফুটাৰ পিছত নমাই দিব লাগে, নমাই মানে বেলেগ টেংকিত ট্ৰান্সফাৰ কৰিব লাগে। আমি সেয়া কামেই কৰি আছোঁ। আপোনালোকে ভিডিঅ'খন এইটো যে ফাৰ্ষ্ট অফ অল লাষ্টলৈ যদি চায় তেতিয়াহ'লে আপুনি নিজেও ঘৰত ব্ৰিডিং কৰা শিকিব পাৰিব। এতিয়া এই টেংকিবিলাক যে দেখা পাইছে, এই যে টেংকিটো, এই টেংকিটোত স্পন আছিলে, স্পন নমোৱা হৈছে, মানে এনেকৈ পানীখন ঘূৰাই দিছে, ঘূৰাই দি পেলাই স্পনটো এফালে পাইপ দি পেলাই চাইফনিং কৰি ওলাই আনিছে, আনি পেলাই এইটো টেংকিত ষ্টক কৰিছে। ষ্টক কৰিছে যিহেতু, কিন্তু ইয়াৰ পৰা আকৌ নমাব লাগিব। নমাই পেলাই আমাৰ এইখন টেংকি দেখা পাইছে, এইখন টেংকিত আকৌ ট্ৰান্সফাৰ কৰা হ'ব। মানে ইয়াৰ পৰা চাইফনিং কৰিব, পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে টেংকিটো। টেংকিটো পৰিষ্কাৰ কৰি লৈ তাৰপিছত বেলেগ টেংকিত আমি দিওঁ। এতিয়া কথাটো হৈছে কি, ইয়াত যে আপোনাৰ স্পন আছে, ইয়াত কিন্তু পৰিৱেশটো ইমান ভাল নহয়, এই লেতেৰা আছে। কণীবিলাক ফুটাৰ পিছত যে বাকলিবিলাক থাকে, এই বাকলিবিলাক ইয়াত জমা হৈ আছে। এই বাকলিবিলাকৰ পৰা মানে স্পনটো বেলেগ কৰিব লাগিব। বেলেগ চাফা কৰি আকৌ পানী ভৰাই আছোঁ। চাইছে, এই পানী ভৰোৱাৰ পিছত আমি আকৌ সেই টেংকিটোৰ পৰা এইটো টেংকিত স্পন লৈ আনিম। টেংকিবিলাক যে চাফা কৰা হয়, কেনেকৈ চাফা কৰা হয় আপোনালোকক দেখাই আছোঁ। এইটো চাইছেনে, আমি পুখুৰীতো এনেকুৱা নিমখ ব্যৱহাৰ কৰোঁ। পুখুৰীত স্পন দিয়াৰ আগত নিমখ দিব লাগে, পৰিমাণ হিচাপত দিব লাগে। কিন্তু টেংকি যেনেকৈ চাফা কৰা হয়, আমি এই নিমখেৰে চাফা কৰোঁ। এতিয়া এই নিমখ মানে এই টেংকিত দি আছে, চাইছেনে, টেংকি পূৰা চাফা কৰি আছে, নহয় ক্লিন কৰি দিব। মানে এনেকৈ গঢ়ি দিলে নিমখ দি পেলাই, যদি কিবা বীজাণু তাত জন্ম হয়, মানে 24 ঘণ্টা পানী থাকেতো, 24 ঘণ্টা আপোনাৰ ইয়াত আপোনাৰ কণী থাকে, কণী ফুটে, তাৰ পৰা আপোনাৰ এমনিয়া সৃষ্টি হয়, মানে বহুত ধৰণৰ ইয়াত মানে পিচ্ছিল পদাৰ্থ তৈয়াৰ হয়। আৰু সেই পদাৰ্থৰ পৰা কেতিয়াবা আপোনাৰ টেংকিটো মানে ভাইৰাছ আক্ৰান্ত হৈ যায়, আৰু এটা মোটা এটা আস্তৰ পৰি যায়, মানে লেয়াৰ পৰি যায়, মানে ক'লা হৈ যায় টেংকিটো। চাইছেনে কেনেকৈ ক'লা হৈ যায়, যি ক'লা হৈ আছে, এই ক'লা হৈ যোৱা জেগাখিনিত ধুনীয়াকৈ চাফা কৰি ৰাখিব লাগে। মানে চাইছেনে, এতিয়া এই নিমখ দি পেলাই গঢ়ি আছে, গঢ়াৰ পিছত এটা আপোনাৰ লেতেৰা এটা পানী ওলাব তাৰ পৰা, বিজল বিজল। এই বিজল বিজল যে পানীটো ওলাব, এইটো চাইছেনে, বিজল বিজল পানী ওলাই আছে। কেমেৰাত এনেকৈ দেখা পোৱা নাযায়, কিন্তু যেতিয়া নেকি পানীটো এইফালে ওলাই আহিব, আমি এটা বাচনত লৈ পেলাই আপোনালোকক দেখাই আছোঁ, মানে কেনেকুৱা লেতেৰা পানী ওলায়। এই লেতেৰা পানীটোতো আপোনাৰ আগত ওলোৱা নাছিলে, আগততো চাফা পানী ওলাইছিলে, কিন্তু এতিয়া নিমখ দি পেলাই গঢ়িছে, গঢ়াৰ পিছত কি লেতেৰা পানী ওলাই আহিছে। এই লেতেৰা পানীটো হ'ব আপোনাৰ ক্ষতি হোৱাৰ এটা পয়জন বুলি ক'ব পাৰিব, যে এই লেতেৰা পানীটো আপোনাৰ ক্ষতি কৰিব। মানে এই পিচ্ছিল পদাৰ্থটো যাতে নহয় টেংকিত, তেতিয়াহে স্পনৰ প্ৰডাকশ্যন বেছি হ'ব আৰু কণীবিলাক ভালকৈ ফুটে। আৰু চাইছে পানী মাৰি আছে, পানী মৰাৰ পিছত কেনেকৈ পানী ওলায়।
টেংকিৰ পৰা কিমান লেতেৰা ওলাই আছে আপোনালোকে দেখিবলৈ পাৰিব। এতিয়া চাওক কেনেকুৱা ধৰণৰ লেতেৰা পানী ওলায়। এইটো চাওক মানে পানীটোত পূৰা ফেন উঠি গৈছে। এই ফেন উঠা মানে কি তাত আপোনাৰ বহুত ধৰণৰ বেক্টেৰিয়া তাত জন্ম হৈ গৈছে। বেক্টেৰিয়া জন্ম নহ'লে তেনেকৈ ফেন নুঠে। টেংকিত যদি কোনো ধৰণৰ বেক্টেৰিয়া জন্ম হৈ যায় তেতিয়াহ'লে স্পনৰ প্ৰডাকশ্যন কমি যায়। 24 ঘণ্টাৰ ভিতৰত যদি ইমানখিনি পিচ্ছিল পদাৰ্থ যদি টেংকিৰ ভিতৰত জমা হৈ যায় তেতিয়াহ'লে 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন এসপ্তাহৰ ভিতৰত কিমান জমা হ'ব। প্ৰত্যেক দিনাখন চাফা কৰি ৰাখিব লাগে, তেতিয়াহে স্পনৰ প্ৰডাকশ্যন হাই ৰেচিঅ'ত আপুনি কৰিব পাৰিব। যিমান কণী মাছে দিব গোটেইকেইটা কণী স্পন হৈ ওলাই আহিব। এতিয়া চাইছেনে বহুত সময় পানী মৰাৰ পিছত এতিয়া পানীটো চাফা ওলাই আছে। পানীটো পৰিষ্কাৰ পানী ওলাইছে, আপোনালোক দেখাই আছোঁ। এইটো চাওক এতিয়াতো পানীটো পৰিষ্কাৰ ওলাই আছে। আমি কালিৰ কাৰণে আকৌ প্ৰস্তুত কৰি ৰাখিছোঁ টেংকিটো। আজি আমি চাফা কৰি ৰাখিছোঁ, কালি আকৌ এই টেংকিটোত কণী পাৰি দিম। মানে আজি ইনজেকশ্যন কৰিম মাছৰ, কালি কণী ধুনীয়াকৈ সোনকালে পাৰিম আপোনালোকক দেখাম। সেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম। ভিডিঅ'খন বহুত লম্বা হৈ গ'লে হয়তো আপোনালোকৰ অসুবিধা হয় চাওঁতে, সেইটো কাৰণে বেলেগ ভিডিঅ' কালি বনাওঁ আকৌ। চাইছেনে টেংকিৰ স্পন কেনেকৈ জমা কৰে। মানে টেংকিৰ ভিতৰত স্পনবিলাক মানে গোটেই টেংকিত মানে বিয়পি থাকে আৰু সেই স্পনবিলাক এক লগত জমা কৰিব লাগে আৰু জমা কৰি স্পনটো ওলাই আনিব লাগে বাহিৰলৈ। কেনেকৈ জমা কৰে আপোনালোকে চাওক। এই পানীখন মানে ঘূৰাই দিছে, ঘূৰাই দিয়াৰ পিছত এই স্পনবিলাক এক লগত জমা হৈ গৈছে। এই মাজত কোলা দেখা গৈছে। চাওক এই স্পনবিলাক আমি যেতিয়া নেকি ইয়াৰ পৰা পুখুৰীলৈ ট্ৰান্সফাৰ কৰিম, কমচে কম এই স্পনবিলাক দিওঁতে কমচে কম 2 বিঘা এটা পুখুৰী লাগিব। মানে 3 পৰা 5 লাখ স্পন ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব। এতিয়া এই স্পনবিলাক নমাই আনিব। কেনেকৈ নমাই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। লেতেৰাবিলাক মানে কি এইবিলাক হৈছে কণীৰ যিটো নেকি বাকলি ওলায়, মানে স্পনটো ফুটাৰ পিছত কণীৰ পৰা যিটো বাকলি ওলায়, খোলচ ওলায়, সেই বাকলিটো এইটো ইয়াত মানে বেলেগ একো নাই, অকল খালি বাকলিটো। এতিয়া চাওক এইফালে ইয়াৰ পৰা আহি আছে ইয়াৰ পৰা আহি আছে। কেনেকৈ আহে চাওক, এই পাইপটো দি পেলাই আহি পেলাই ইয়াত জমা হৈ আছে। এইটো আপোনাৰ এটা চচমান হয়, টৌ হয়। ইয়াত চাওক এই স্পনটো বয়স হোৱা নাই, আজি ফুটি ওলাইছে। মৰ্ণিং আপোনাৰ এতিয়া 8টা বজাৰ ভিতৰত আমি ওলাই দিছোঁ, মানে ৰাতি ফুটিছে, এতিয়া ওলাই দিছোঁ। এইটো টেংকিত এতিয়া দি দিব। গোটেইখিনি একবাৰত মানে ওলাই আনিব নোৱাৰে, 2বাৰ পানীখন 2বাৰ ৰানিং কৰিব লাগে, তেতিয়াহে স্পন ওলাই আহে। চাওক কিমান আছে স্পনেই স্পন। চাওক দৌৰি ফুৰি আছে কেনেকৈ। এইটো জুম কৰিম দেখাই দিছোঁ কেনেকৈ দৌৰি ফুৰি আছে স্পনকেইটা। এতিয়া চাওক এইটো টেংকিলৈ লৈ আহি আছোঁ। আপোনালোকৰ যদি এনেকৈ ব্ৰিডিং কৰে তেতিয়াহ'লে শিঙি মাছৰ বা মাগুৰ মাছৰ, কেটফিছ মাছৰ ব্ৰিডিং কৰে, ছেম প্ৰচেছটো আপোনালোকে কৰিব লাগিব। ভিডিঅ'খন ধুনীয়াকৈ ভালকৈ আপুনি প্ৰথমৰ পৰা লাষ্টলৈ চাব। একবাৰত বুজি নাপালে আপুনি মানে আকৌ ৰিটাৰ্ণ চাব, তেতিয়াহে আপুনি এই কামবিলাক শিকিব পাৰিব। মানে একবাৰত যদি আপোনাৰ কমপ্লিট নহয় তেতিয়াহ'লে আকৌ ৰিটাৰ্ণ চাব। এনেকৈ আপুনি ভালকৈ চাই দেখি মনত ৰাখিব পাৰিব, তেতিয়াহে আপুনি এই কামবিলাক কৰিব পাৰিব। আৰু স্পনবিলাক চাইছেনে, মূৰৰ পৰা লাহে 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 দি আনি মাজলৈ একেবাৰে আহি গৈছে। মানে এক লগত জমা কৰি স্পনটো দিব নালাগে, ইমান আগত দিছে একেবাৰে মূৰত, ইয়াৰ পৰা লাহে 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 আনি পেলাই মাজলৈ লৈ আহিছে। সেনেকৈ আপুনি দিব লাগিব, নহ'লে এক লগত যদি জমা কৰি পেলাই ৰাখে তেতিয়াহ'লে স্পনটো মানে এতিয়া বেবী হৈ আছে, বেবীটো লৰচৰ বেছি কৰিব নোৱাৰে, এটাইৰ পৰা আৰু এঠাইত যাব নোৱাৰে। নোযোৱাৰ কাৰণে কি হয়, তাত আপোনাৰ মৰ্টেলিটি হৈ যায়। এতিয়া পানীটো আকৌ ঘূৰাই দিছে, ঘূৰাই দিয়াৰ পিছত আকৌ জমা হ'ব, চাব পাৰিব। এতিয়া আকৌ কিমান ওলায়, দ্বিতীয়বাৰ কিমান ওলায় আপোনালোকে চাই লওক। এইটো স্পন আহি আছে চাওক, ক'লা দেখা গৈছে, এইটো স্পন। ওপৰত যে ঘূৰি আছে এইবিলাক হৈছে আপোনাৰ জাবৰ, মানে কি হয় কণী ফুটাৰ পিছত যিটো বাকলি ওলায় সেই বাকলিটো অকণমান লাৰি দিয়াচোন ওপৰত, লাৰি দিয়া।
লাৰি দিলে কি হ'ব, জাবৰটো ওপৰলৈ উঠি আহিব, স্পনটো তলত বহি থাকিব। এইটো চাইডৰ পৰা লৈ আহা, চাফাবিলাক লৈ আহা, পটাপট লৈ আহা, চাফা হৈ গৈছে প্ৰায়। মানে এইবিলাক কাম হৈছে একেবাৰে সৰু সুৰা কাম, মানে একেবাৰে সৰু সুৰা কাম। এই সৰু সুৰা কামবিলাক যদি আপুনি ভালকৈ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ স্পনটো প্ৰডাকশ্যন কৰিব নোৱাৰিব। এই সৰু সুৰা কামবিলাক আপুনি ধুনীয়াকৈ কৰিব লাগিব, যাতে তাত কোনো ধৰণৰ ভুল নাথাকে। এই ভুল যদি থাকি যায় এই কামবিলাকত, তেতিয়াহে আপোনাৰ যিটো স্পনৰ প্ৰডাকশ্যনৰ যিটো ছাকচেছ, এই ছাকচেছটো আপুনি হ'ব নোৱাৰিব। সেইটো কাৰণে চাওক, কিমান ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ, তেতিয়াহে আপুনি কামবিলাক শিকিব পাৰিব। একবাৰ ওলাই লৈ গৈছে, এতিয়া আকৌ কিমান স্পন আহি গৈছে। এই কামবিলাক ধুনীয়াকৈ কৰাৰ কাৰণে প্ৰডাকশ্যন ভাল হৈছে, আৰু 100ৰ পৰা 100% আমাৰ প্ৰডাকশ্যন হৈ গৈছে আৰু স্পন ওলাই আহিছে। এতিয়া চাওক, এই পানীটো যে পেলাই আছে, এই পানীটো হয়তো পেলোৱাটো ইমান ডাঙৰ কাম নহয়, সৰু কাম। এই সৰু কামবিলাকেই মেইন। এই সৰু সুৰা কামটো যদি আমি ভালকৈ কৰিব নোৱাৰোঁ ধৈৰ্য সহকাৰে, তেতিয়াহে আমি ছাকচেছ হ'ব নোৱাৰি, আৰু ছাকচেছ হোৱাটো সম্ভৱো নহয়। এই সৰু সুৰা কামবিলাক ধুনীয়াকৈ চাফ চিকুণ কৰি কৰিব লাগে। এতিয়া চাওক, এই কণীৰ যিটো বাকলি আছে, এই বাকলিবিলাক ইয়াত আহি গৈছে লগত, আৰু অহাৰ পিছত কি কৰিছে, এই লাহে লাহে পানীটো পেলাই দিছে, বাহিৰলৈ ওলাই গৈছে। এই কামবিলাক লাহে লাহেকৈ কৰিব লাগে। হয়তো এটা দুটা স্পন গুচি যাব, গুচি গ'লেও আমাৰ এইখিনি কাম কৰিবই লাগিব। যদি নকৰোঁ তেতিয়া এই বাকলিবিলাক আৰু গেলিব আৰু পচাৰ পিছত টেংকিত গেছ হ'ব, আৰু গেছ হোৱাৰ পিছত স্পন ওপৰলৈ উঠি আহিব। এই পাইপ দি পেলাই পানী সোমাই পেলাই এইফালেদি আহি থাকে। কোনো ধৰণৰ তাত চাকনি দিয়া নাথাকে, কোনো ধৰণৰ নেট চেট দিয়া নাথাকে। স্পনৰ যদি গেছ হৈ যায়, ওপৰেদি এইফালে সোমাই আহি এইফালে বাহিৰলৈ গুচি যাব। এই এনেকুৱা কামখিনি যদি আপুনি ধুনীয়াকৈ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ক্ষতি হ'ব, আৰু আপুনি স্পন প্ৰডাকশ্যন কৰি ছাকচেছ হ'ব নোৱাৰিব। আজিৰ ভিডিঅ'খন হৈছে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে। এই যদি আপোনালোকৰ মাছৰ পোনাৰ প্ৰয়োজন আছে, পলম নকৰিব, যিমান পাৰে ইমান সোনকালে পোনা ক্ৰয় কৰাৰ ব্যৱস্থা কৰক। আমাৰ হেচাৰীত শিঙি মাছৰ, মাগুৰ মাছৰ, কাব মাছৰ, কাৱৈ মাছৰ এইবিলাক পোনা এভেইলেবল আছে। আপোনালোকে যিকোনো সময়ত লৈ যাব পাৰিব। ইয়াত কাৱৈ মাছৰ পোনাটো আছে আৰু শিঙি মাছৰ পোনাটো আছে, আৰু বাকী মাগুৰ মাছৰ, কাব মাছৰ পোনাটো আমি ইয়াত ষ্টক নাৰাখোঁ। বেছি নহয়, অকণমান মাছ ধৰিব। চাইছেনে কি অৱস্থাত মাছৰ পোনাবিলাক ৰাখে? এনেকৈ ড্ৰামত সোমাই ৰখা হৈছে। ড্ৰামত কাৱৈ মাছৰ পোনা আজি কমচে কম কিমান দিন হ'ল ইয়াত ৰখা? 10 দিনমান হৈ গৈছে। এনেকুৱা ড্ৰামত কিমান মাছ আছে? 5,000, 10,000, 7,000 মান আছে। এই 500 লিটাৰ এটা ড্ৰামত 7,000 পোনা ৰাখি থৈছে, 10 দিনমান হৈ গৈছে। কি টেকন'লজি ব্যৱহাৰ কৰি পেলাই ড্ৰামত, এটা সৰু ড্ৰামত যদি এই কাৱৈ মাছৰ পোনা, চাইছেনে কাৱৈ মাছৰ পোনাটো 7,000 মাছ ৰাখিব পাৰে, তেতিয়াহ'লে চিন্তা কৰি চাওক, ইয়াত কিবা এটা ৰহস্য সোমাই আছে। আৰু এনেকুৱা সৰু ড্ৰামত 7,000 মাছ ষ্টক কৰাটো সম্ভৱ হৈছে। আৰু এইটো ড্ৰামত কি আছে? এইটো শিঙি মাছ আছে না। এইটোত শিঙি মাছৰ পোৱালি ৰাখিছে। চাওক, এই ড্ৰামত 10-15,000 মাছ ষ্টক ৰাখি দিছে। এই এসপ্তাহ 10 দিনমান হৈ গৈছে। এই 10-15,000 মাছ এটা 500 লিটাৰ ড্ৰামত ৰাখি দিছে। কিবা এটা ৰিজন আছে, নহ'লে কেনেকৈ ৰাখে? আপোনালোকেও পাৰিব। যেতিয়া আমাৰ ভিডিঅ'বিলাক A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব, তেতিয়া আপোনালোকেও পাৰিব এনেকুৱা কামবিলাক শিকিবৰ কাৰণে। একদিনততো আপুনি ইমানখিনি শিকিব নোৱাৰে। প্ৰথমৰ পৰা ভিডিঅ'খন লাষ্টলৈ চাই থাকিব খালি। আৰু এইটোত কি আছে? এইটোতো কাৱৈ মাছ আছে। তো চাওক, কাৱৈ মাছৰ চাইজবিলাক চাওক। এইটোতো আপোনাৰ 8,000, 10,000 মান ইমানমান মাছ আছে। চাওক কিমান উঠি আহিছে। এইটো চাওক, কাৱৈ মাছৰ পোনাবিলাক চাইজ ধুনীয়া চাইজ। অৰিজিনেল কি হয়? ভিয়েটনামী কাৱৈ হয়। এটা মাছ সৰু ডাঙৰ নহয়। চাওক, এটা মাছ সৰু ডাঙৰ নহয়। মাছবিলাক চালে ইমান মৰম লাগে না। মাছ কেনেকুৱা ধুনীয়া মাছ। এইবিলাক মাছৰ পোনা যদি পুখুৰীত এৰা হয়,
তেতিয়াহ'লে 100% ছাকচেছ বুলি ক'ব পাৰিব। আপুনি ফাৰ্মিং কৰিব যে পোনাবিলাক যদি ভাল নহয়, পোনাবিলাক যদি বেয়া হয়, তেতিয়া আপোনাৰ কোনো ধৰণৰ ছাকচেছ নহয়। আপুনি অৰ্থবিলাক মানে তাত ব্যয় কৰিব আৰু আপুনি আকৌ ৰিটাৰ্ণ নাপাব। আপোনাৰ উপাৰ্জন কৰা পইচাবিলাক যে আপুনি ফাৰ্মত লগাব আৰু এই পইচাবিলাক যদি ৰিটাৰ্ণ নহয়, তেতিয়াহ'লে আপোনাৰ ফাৰ্মিংটো কেনেকুৱা হ'ব? একবাৰহে কৰিব পাৰিব, দ্বিতীয়বাৰ আৰু নকৰে। সেইকাৰণে পোনাবিলাক চাব লাগিব। পোনাবিলাক যদি ধুনীয়া হয়, তেতিয়াহে আপুনি মাছৰ ফাৰ্মিং কৰি ছাকচেছ হ'ব পাৰিব। আজিৰ ভিডিঅ'খন হৈছে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে। এই ভিডিঅ'খন মানে যদি আপোনালোকে চাই পেলাই মজা পাইছে, কিবা পাইছে, ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলখন লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। তেতিয়াহে আৰু নিত্য নতুন ভিডিঅ'বিলাক যেতিয়া নেকি আপলোড কৰিম আপুনি চবৰ আগতে পাই যাব। আমি এতিয়া বিদায় লৈছোঁ। জয় আই অসম।